নমস্কাৰ বন্ধুসকল, ৰাতিপুৱাই কামলৈ বুলি ওলাই আহিছিলোঁ আৰু ওলাই আহিয়ে দেখা পালোঁ ৰাস্তাত বৰ ডাঙৰ ঘটনা এটা ঘটিল। ঘটনাটো এনেকুৱা, আজি আমাৰ মৰাণত বতৰটো অলপমান বেয়া, কিনকিনীয়া বৰষুণ দি আছিল আৰু তেনেকুৱা সময়তে বজ্ৰপাত মাৰিলে আৰু সেই বজ্ৰপাত মৰাৰ ফলত এটা ঘৰ এনেকুৱা ফাৰ্নিচাৰ দোকানৰ গুদাম হয়, ডাঙৰ আছিল, আধা বিঘামান মাটিত গুদামটো বনাই থোৱা আছিল। তো সেই গুদামটো সেই বজ্ৰপাতৰ ফলত গোটেইটো জ্বলি একেবাৰে ছাই হৈ গ'ল। বেয়া লাগিল ঘটনাটো দেখি। ভগৱানেও এনেকুৱা ঘটনা যাতে আৰু কাৰো লগত নঘটক তাৰে প্ৰাৰ্থনা কৰিলোঁ। আৰু বাকী বন্ধুসকল, অলপমান তোমালোককো ভিডিঅ'টো কৰি দেখাই দিওঁ বুলি ভাবিলোঁ। চোৱাচোন বাৰু ভিডিঅ'টো, কেনেকৈ গোটেই গুদামটো জ্বলি ছাই হৈ গ'ল। বজ্ৰপাত নেকি? জাল কৰি আছে ন? পেন খুলি বুজি ন ভিডিঅ'কেইটা চাই ভাল লাগে, লাইক দিব। ভিডিঅ'কেইটা লাইক দিব, মাক কথা দিব, ভালেই দিম মই। থাকে থাকিবই।